हेलो एवरीवन এইটো হৈছে কেদিনমান আগৰে ভিডিও কিন্তু মই আপলোড কৰাহে দেৰি হৈছে এই কেদিন মানে কি হৈছে ভিডিও এডিটিং কৰিবৰ কাৰণে একেবাৰে টাইম পোৱা নাই আৰু আপোনালোকেতো ফটো দেখিয়ে আছে ঘৰত আলহীও আহিছিলে সেই কাৰণে মানে মোবাইলত লাগিবই টাইম পোৱা নাই আৰু আজি ভাবিলো নাই ভিডিওটো কৰি থৈছো যেতিয়া আপলোড কৰিয়ে দিও আৰু ইয়াৰ ৰাতিপুৱাৰ সময় আইনক স্কুললৈ যাবৰ কাৰণে উঠাই দিলো আৰু আজিকালি তাক স্কুল যাবৰ কাৰণে ৰেডি কৰি দিব নালাগে বাৰু তথাপিতো অলপ হেল্প কৰি দিও কি ধুনিয়াকৈ ব্ৰাছ কৰি ধুনিয়াকৈ গা পা ধুই আহিলে আৰু লগতে মই চাহু বহাই দিলো মানে চাহ কাপ নেখালেতো নহয় কামে কৰিব মন নাযায় আৰু ইয়া ধুনিয়াকৈ হি গা পা ধুই আহিলে আৰু ময়ো চাহ কাপ খাই ললো মিষ্টাৰ আৰু মই আৰু লগতে লৰাকো ভাত পানী খুৱাই ৰেডি কৰি দিলো আৰু ৰাতিপুৱাৰ পৰা মানে বৰষুণ দি আছিল সেই কাৰণে মই মিষ্টাৰক ক'লো যে আজি খোজকাঢ়িয়ে লৈ যোৱা কাৰণ স্কুলখনো বেছি দূৰ নহয় আৰু মানে স্কুটিত গলে বেছি টিটিব হয় সেই কাৰণে বলো খোজকাঢ়িয়ে লৈ যোৱা যে স্কুললৈ আৰু ইয়া ধুনিয়াকৈ মিষ্টাৰে স্কুলৰ ভিতৰত একদম সোমাই থৈ আহিলে আৰু এটা বস্তু দেখাও আপোনালোকক আমাৰ ঘৰত কি আহে ৰাতিপুৱাই ইয়া চাওকচোন খিৰিকীৰ বাহিৰত ৰাতিপুৱাই মানে বান্দৰে ইমান উৎপাত কৰে আৰু লগতে ইয়া দেখিছে পোৱালি ছোৱালী লৈ আহে মানে বহুত উৎপাত কৰে ৰাতিপুৱা মই সেই কাৰণে খিৰিকী নুখুলোৱে আৰু আজি মোৰ লগৰ এজনীকো ভাত খাব মাতিছো দুপৰীয়া আৰু ইয়া দেখিছে নহয় তাইক আহি পোৱাৰ লগতে মাংস বনাব লগাই দিছো তই বোলো মাংসখিনি বনা বাকিখিনি মই বনাম তাই আৰু মই মানে স্কুলৰ পৰা একেলগে পঢ়া কিন্তু বহুত বছৰ হ'ল তাইক এতিয়া লগে পোৱা নাছিলো এতিয়া আকৌ আহি দুলিয়াজনত দুজনী লগ হৈছো আৰু ইয়া আমাৰ খানা পিনা ৰেডি হৈ গ'ল ইয়া মিষ্টাৰ আৰু তাই হাজবেণ্ডক খানা দি দিলো প্ৰথমতে আমি মানে খোৱা নাই যিহেতু ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পোৱা নাই সেই কাৰণে বোলো সিহঁতেও আহি লওক আজিৰ ভিডিওটো ইমানেই আছিলে নেক্সট আৰু ভাল ভিডিও আহি আছে আপোনালোকে ভিডিওবোৰত মৰম দিব বুলি আশা কৰিলো তো আজিলৈ বাই